আমি সকলো বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ সকলো কাৰ্যকৰ্তা আপোনালোকে গম পায় যোৱা 31 মে মাহৰ 31 তাৰিখে নলবাৰীত গংগাপুৰত আমাৰ এজন ভাতৃ হিন্দু ভাতৃক নিৰ্মমভাৱে হত্যা কৰিছে ৰুজ আলী নামৰ এজন কালপিতে। তেওঁক হত্যা কৰাৰ কাৰণ এইটোৱেই আমাৰ মাধৰ্য বৰ্মন আমাৰ ভাতৃ তেওঁৰ ভণ্টিৰ লগত লাভ জিহাদৰ কামত তেওঁ লিপ্ত আছিল, লাভ জিহাদৰ লগত তেওঁ জড়িত আছিল আৰু মাধৰ্য বৰ্মনে সেই লাভ জিহাদক বাধা দিছিল বাবে তেওঁক চুৰিৰে আঘাত কৰি হত্যা কৰিছে। তো আমি সকলো বিশ্ব হিন্দু পৰিষদ বজৰং দলে সকীয়াই দিছোঁ যে লাভ জিহাদৰ লগত যিসকল জড়িত আছে সকলো সাৱধান হৈ যাওক আৰু আমাৰ হিন্দু সনাতনী ভণ্টিসকলক আমি অনুৰোধ জনাইছোঁ লাভ জিহাদৰ পাল্লাত আপোনালোকে নপৰিব। লাভ জিহাদ কি হয় আপোনালোকে গম পাইছে, 31 মে তাৰিখে যি হৈছে আপোনালোকে গম পাইছে লাভ জিহাদে কি কৰিব পাৰে, নিজৰ ভাতৃকো মাৰি দিব পাৰে। লাভ জিহাদ এনেকৈ এটা ঘটনা, নিজৰ প্ৰাণো লৈ ল'ব পাৰে। তো সেইকাৰণে সনাতনী ভণ্টিসকলক মই অনুৰোধ জনাইছোঁ লাভ জিহাদত যিসকলে এতিয়া জড়িত আছে সকলো ওলাই আহক আৰু যদি কোনোবাই কোনো মুছলমান বা কোনো মিয়া বাংলাদেশীয়ে যদি লাভ জিহাদত তোমালোকক ফচাব চেষ্টা কৰিছে আমি বজৰং দল সদায় আছোঁ, আমাৰ পুলিচ প্ৰশাসন সদায় আছে। লগতে আমাৰ অসম পুলিচক আমাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মামাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 24 ঘণ্টা নোহোৱাৰ আগতে ৰুজ আলীক তেওঁলোকে এনকাউণ্টাৰ কৰি মাৰিছে, যিহঁতে লাভ জিহাদৰ লগত জড়িত আছিল তেওঁলোকক এনকাউণ্টাৰ কৰি মাৰিছে। মই বিনম্ৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক এনেকুৱা হাজাৰ হাজাৰ লাভ জিহাদৰ লগত জড়িত হৈ থকা বহুতো মিয়া মুছলমান বাংলাদেশীসকল আছে, তেওঁলোককো দেখি তেওঁলোককো নিৰ্ণয় কৰি তেওঁলোককো গুলি মাৰা দৰকাৰ, তেওঁলোককো এনকাউণ্টাৰ কৰা দৰকাৰ, নহ'লে এনেকুৱা ঘটনা আৰু হৈ থাকিব। আপোনালোক সকলো জ্ঞাত কেইদিন আগত এমপিত কেইদিন আগত আমাৰ মধ্যপ্ৰদেশ আমাৰ ইউপিতো এটা ঘটনা হৈছিল, সূৰ্য কুমাৰ চৌধুৰী চৌহানৰ লগত আপোনালোকে ঘটনা হৈছিল ঈদৰ দিন, তেওঁকো চুৰিৰে আঘাত কৰি মাৰ্ডাৰ কৰিছিল। তো এইবোৰ ঘটনা আমাৰ হিন্দুৱে কিমান আৰু সহ্য কৰিব, সহ্য বাহিৰত হৈছে এতিয়া হিন্দু সংগঠনৰ, সহ্য বাহিৰত হৈছে হিন্দু ভাতৃসকলৰ, কিমান আৰু মাৰিব কিমান আৰু কাটিব আমাৰ হিন্দু সনাতনীসকলক। মই অনুৰোধ জনাইছোঁ আপোনালোকে নিউজ চেনেলৰ জৰিয়তে যিমান হিন্দু ভাতৃসকল আছে সকলো একত্ৰিত হওক। বাৰে আমি নিউজ চেনেলত আহি পেলাই যিমান লংকাত থানাত কেছ হওক, শংকৰদেৱ নগৰ থানাতে কাকিত হওক বা অসমত য'ত থানাত কেছ হওক, আমি হিন্দুসকলৰ সংগঠনসকলে বাৰে অনুৰোধ জনাইছোঁ, বাৰে বিনম্ৰ অনুৰোধ জনাইছোঁ যে যিসকল লাভ জিহাদৰ লগত জড়িত আছে সকলো ওলাই আহক, হিন্দু একত্ৰিত হওক, হিন্দু ভাই যি ভাতৃত্ববোধ আছে সেইটো এক ৰাখক। কেতিয়াও বিধৰ্মী আমাৰ একত্ৰিত হ'ব নোৱাৰে, বাংলাদেশী মিয়া কেতিয়াও আমাৰ লগত একত্ৰিত হ'ব নোৱাৰে। बोलो भारत माता की जय।